আজি মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কেনেকৈ মোৰ নিজৰ লোকেল মুৰ্গী ফাৰ্মৰ কণী মই ইনকিউবেটাৰ মেচিনত ফুটাই ফ্ৰী ৰেঞ্জত মুৰ্গী পুহি কেনেকৈ দানা কষ্টিংটো বচাই মই কম খৰচত মুৰ্গী পালন কৰি আছোঁ। আৰু আপুনি যদি এজন নতুন ফাৰ্মাৰ হয় আৰু কম খৰচত যদি এখন লোকেল মুৰ্গী ফাৰ্ম ষ্টাৰ্ট কৰিম ভাবিছে, তেন্তে এই ভিডিঅ'টো আজি আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ মই আজি প্ৰেক্টিকেল হিচাপে এটা বস্তু কৰি পেলাই আপোনালোকক দেখাম। ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চ' বন্ধুসকল, এইখিনি যে ডিমখিনি দেখিছে, এইখিনি মোৰ নিজৰ লোকেল মুৰ্গী ফাৰ্মৰ ডিম হয় আৰু এইখিনি ডিম মই এতিয়া ইনকিউবেটাৰ মেচিনত ফুটাই পোৱালি উলিয়াম। চ' আপোনালোকক মই এতিয়া ইনকিউবেটাৰ মেচিনটো দেখাম আৰু মই কেনেকৈ ডিমখিনি ভৰাওঁ সেইটোও দেখাম। এইটো মোৰ হ'ল ইনকিউবেটাৰ মেচিনটো। আৰু আজিকালি লোকেল মুৰ্গী কণী আৰু পোৱালি বজাৰত বহুত দাম। আপুনি যদি এটা পোৱালি কিনিবলৈ যায় আপোনাৰ 40 বা 50 টকাৰ ভিতৰত ল'ব। আৰু আপুনি যদি এতিয়া ধৰক নিজে যদি পোৱালিটো যদি আপুনি এনেকৈ হেচিং কৰি পেলাই ওলায়, তেতিয়া আপোনাৰ পোৱালি পইচাটো বাচি যাব আৰু ডিমটো আপোনাৰ নিজৰ ফাৰ্মৰ হোৱাৰ কাৰণে আপোনাৰ ডিমৰ পইচাটোও বাচি যাব। তাৰপিছত মানে লাভটো আপোনাৰ কিছু পৰিমাণে আপোনাৰ লাভটো অকণমান বেছিকৈ হ'ব। যিহেতু মোৰ মেচিনটো এতিয়া বহুত দিন বন্ধ আছিলে আৰু ধুনীয়াকৈ মানে চাফা কৰিলোঁ, ভালকৈ চেনিটাইজ কৰিলোঁ। এতিয়া দেখিছে এয়া চব ভিতৰত পূৰা মানে এতিয়া একো নাই, ট্ৰে আছে এইবিলাক চব মানে খুলি পেলাই ইয়াত থৈ দিছোঁ এইবিলাক ট্ৰেবিলাক। আৰু এইটো মোৰ এই সৰু মেচিনটো হয়, যোনটো 200 কেপাচিটি। এই ট্ৰেবিলাক এতিয়া মানে ইয়াত ভৰাব লাগিব। যিহেতু মেচিনটো মই ভালকৈ চাফা কৰিলোঁ, চেনিটাইজ কৰিলোঁ, এই ট্ৰেবিলাক চব এতিয়া ইয়াত ভৰাই পেলাই মানে ভালকৈ ফিটিং কৰিব লাগে। তেওঁলোকৰ প্ৰথমত আগত মই এনেই চুইচটো দি দিওঁ, চুইচটো দি দিলোঁ টেষ্টিঙৰ কাৰণে মানে অলপ চলাই পেলাই চাই লৈছোঁ। যিহেতু ডিমখিনি ভৰোৱাৰ পিছত চেক কৰিবলৈ দিগদাৰ হ'ব মেচিনটো, সেইকাৰণে আগেয়ে মানে মেচিনটো চলাই পেলাই এনেকৈ টেষ্টিং কৰি চাই ল'ব লাগে। তো এতিয়া মই গোটেই ট্ৰেখিনি ডিমৰ ট্ৰেখিনি ভৰাই লওঁ। তাৰপিছত মই আপোনালোকক কেনেকৈ মেচিনটো টেম্পাৰেচাৰ চেক কৰিব লাগে, কি কথা, হিউমিডিটি কিমান ৰাখিব লাগে, চব মই আপোনালোকক দেখাই আছোঁ। তো বন্ধুসকল, এতিয়া মোৰ ডিমবিলাক মেচিনত ভৰোৱা হৈ গ'ল। মই ওপৰ ট্ৰেখন যিহেতু মই খালী ৰাখিছোঁ, ওপৰ ট্ৰেখনত মই ধৰক আৰু ডিম পিছত ভৰাম। ইয়াত মই ধৰক এতিয়া মই 200টা ডিম ভৰাইছোঁ। এই মেচিনটো যিহেতু মোৰ 500 কেপাচিটি মেচিন হয়, মোৰ ওপৰত ইয়াত খালী আছে আৰু এই মাজতো ইয়াত অলপ খালী আছে ভিতৰৰ ছাইডে। আৰু মই তলৰ পৰা মানে ডিমখিনি মই ভৰাই পেলাই আহি আছোঁ। আমি ডিমবোৰ ভৰোৱাৰ আগত খালী আমি এটা কথা মন কৰিব লাগে যে ডিমবোৰ মানে 5 দিনৰ পৰা 7 দিন, তাতকৈ বেছি পুৰণা ডিম হ'লে মানে মেচিনত এনেকৈ ভৰাব নালাগে। আৰু ডিমবোৰ ভৰাওঁতে আপোনালোকে ভালদৰে চেক কৰি পেলাই সোমাব লাগে যে যাতে ডিমবোৰ ফটা আছে নেকি, আৰু ডিমবোৰ মানে ভালদৰে চাফা কৰি পেলাই সোমাব লাগে। যিহেতু মই দেখিছে আপোনালোকে মই ডিমবিলাক কেনেকৈ ভালকৈ চাফা কৰি পেলাই সোমাইছোঁ। আৰু ডিমৰ চাইজটো মানে ধৰক এনেকুৱা হ'ব লাগে, বেছি সৰু হ'ব নালাগে, বেছি ডাঙৰো হ'ব নালাগে, মানে এনেকুৱা মিডিয়াম চাইজ হ'লে মানে ডিমটো ভাল। আৰু এই ইয়াত মেচিনত ডিমবিলাক ভৰোৱাৰ পিছত যিহেতু আমি 18 দিনলৈকে ডিমবিলাক মানে হিলাই থাকিব লাগে। আৰু যদি আপোনাৰ মেচিনটো অট'মেটিক হয়, তেতিয়া আপোনাৰ 18 দিনলৈকে আপোনাৰ নিজে অট'মেটিক হিলিব। যিহেতু এইটো মেচিন মোৰ অট'মেটিক হয়, ইয়াত সেইকাৰণে মানে 18 দিনলৈকে ডিমখিনি নিজে হিলিব। তাৰপিছত 18 দিনৰ পিছত ডিমখিনি হিলা বন্ধ হৈ যাব। আৰু 18 দিনৰ পিছত মানে হিলোৱাটো আপোনালোকে যদি চেমি মেচিন ইউজ কৰি আছে, তেতিয়া 18 দিনৰ পিছত ডিমখিনি আৰু হিলাব নালাগে। লাষ্ট 3 দিন মানে ডিমখিনি তেনেকৈ থাকিব দিব লাগে আৰু পোৱালি তেনেকৈ ওলাব। আৰু হিউমিডিটিৰ কথা যদি আমি কওঁ, প্ৰথম যেতিয়া আপুনি ডিমখিনি ভৰায় তেতিয়া হিউমিডিটি 50 পৰা 55 ৰাখিব লাগে প্ৰথম 18 দিন। তাৰপিছত লাষ্ট 3 দিন হিউমিডিটিটো অলপ বঢ়াই দিব লাগে, 60 পৰা 70 কৰি দিব লাগে। আৰু টেম্পাৰেচাৰ কথা যদি আমি কওঁ, টেম্পাৰেচাৰটো আপোনালোকে 37.5 ৰাখিব লাগে। টেম্পাৰেচাৰটো একেই ৰাখিব লাগে, টেম্পাৰেচাৰটো আপোনালোকে যিহেতু চেঞ্জ কৰিব নালাগে, একদম পোৱালি ওলোৱালৈকে টেম্পাৰেচাৰ আপোনালোকে একেই ৰাখিলে হ'ব। চ' বন্ধুসকল, আপোনালোকে যদি এনেকুৱা 100 কেপাচিটি মেচিন এটা আনি লয়, তেতিয়া পোৱালিটো মানে আপোনালোকৰ ফ্ৰী বুলিয়ে হৈ যাব। মানে কাৰেণ্টৰ বিল আপোনালোকৰ বেছি নাহে, কমেই আহিব। তেতিয়া আপোনাৰ পোৱালিটোত মানে আপোনাৰ যোনটো কিনা পইচা, সেই কিনা পইচাটো আপোনাৰ বাচি যাব। তাৰপিছত এতিয়া যদি মই দানাৰ কথা কওঁ, তো দানা মই কেনেকৈ ফ্ৰী ৰেঞ্জত মুৰ্গীবিলাক পুহি আছোঁ, বলক এতিয়া মই আপোনালোকক মোৰ মুৰ্গীবিলাক দেখাই আছোঁ। চ' বন্ধুসকল, 21 দিন কমপ্লিট হোৱাৰ পিছত আপুনি যদি ছাপ'জ 100 মুৰ্গী ভৰাইছিলে ইনকিউবেটাৰত, আপোনাৰ যদি ইনকিউবেটাৰ মেচিনটো যদি ভাল হয়, তেতিয়া আপোনাৰ 85 পৰা 90 ভিতৰত আপোনাৰ চিক্স ওলাব। আৰু আমি যেতিয়া চিক্সবোৰ যেতিয়া আমাৰ প্ৰথম যেতিয়া ওলোৱাৰ পিছত আমি ঠাণ্ডা দিন হ'লে আমি সিহঁতক 15 দিনৰ পৰা 20 দিনৰ ভিতৰত সিহঁতক আমি ব্ৰুডিং কৰিব লাগে। আৰু যদি গৰম দিন হয়, তেতিয়া আপুনি 7 দিন বা 10 দিন এনেকৈ ব্ৰুডিং কৰিলে হয়। যিহেতু মই 40 দিনলৈকে সিহঁতক মানে ফ্ৰী ৰেঞ্জ নকৰোঁ, 40 দিনলৈকে মই সিহঁতক এনেকৈ ভিতৰতে পুহিম আৰু ভিতৰতে মই সিহঁতক দানা পানী দিম। আৰু 40 দিন নোহোৱালৈকে সিহঁতক মই যোনটো হাই প্ৰ'টিন ব্ৰইলাৰৰ কাৰণে দানা পোৱা যায়, সেই দানাটো দিম সিহঁতক মই।
আহক বলক এতিয়া 40 দিন পাৰ হোৱাৰ পিছত কেনেকৈ মই কম খৰচত দানাটো কমাই পেলাই মুৰ্গীবিলাক পুহি আছোঁ মই দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, মই 40 দিন পাৰ হোৱাৰ পিছত মুৰ্গীবোৰ এনেকেই ফ্ৰী ৰেঞ্জ কৰি পেলাই পুহোঁ আৰু দানাটো সিহঁতক ৰাতিপুৱা গঁৰালৰ পৰা ওলোৱা টাইমত অলপ দানা দিওঁ আৰু একদম যেতিয়া গধূলি হৈ যায় তেতিয়া দানা মানে গঁৰালত সোমোৱা টাইমত অলপ দিওঁ আৰু গোটেই দিনটো মানে সিহঁতক এনেকেই মই বাহিৰত মেলি পেলাই থৈ দিওঁ। সিহঁতক মই ঘাঁহ চাহ এইবিলাক দি দিওঁ খাবলৈ, তাৰপিছত চব্জি এইবিলাক দি দিওঁ আৰু ঘৰৰ যদি কিবা কিবি যদি মানে বচা যদি খানা চানা থাকে চব্জি থাকে সেইবোৰো সিহঁতক মই তেনেকৈ খাবলৈ দি দিওঁ। আৰু বন্ধুসকল, এনেকৈ যদি আপোনালোকে ফ্ৰী ৰেঞ্জ কৰি পেলাই যদি মুৰ্গী পোহে তেতিয়া মানে আপোনাৰ মানে অকল 50% বা 60% আপোনাৰ কিনা দানাহে মানে আপোনাৰ দৰকাৰ হ'ব। আৰু এনেকৈ মুৰ্গী পুহিলে আমাৰ মানে বহুতকেইটা লাভ থাকে। আপোনাৰ ধৰক মেডিচিনো আপোনাৰ বেছিকৈ নালাগে, কমকৈ লাগিব, প্লাছ মানে মুৰ্গীবিলাকৰ ইমান বেমাৰ আজাৰো নহয়, প্লাছ আপোনাৰ ধৰক দানাটোও কমকৈ লাগিলে। চ' বন্ধুসকল, আপোনালোকে যদি নতুনকৈ যদি এখন ফাৰ্ম বনাম বুলি ভাবিছে আৰু নতুনকৈ যদি এইটো ফাৰ্ম ষ্টাৰ্ট কৰিম ভাবিছে, এনেকৈ আপোনালোকে ফ্ৰী ৰেঞ্জ কৰি পোহক, মানে তেতিয়া আপোনালোকৰ কিছু পৰিমাণে মানে ভাল লাভ এটা আপোনালোকৰ থাকিব। চ' বন্ধুসকল, আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনে এই ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই সদায় আপোনালোকক এনেকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকোঁ আৰু আগলৈ কৰি থাকিম। তেনে আজিলৈ ধন্যবাদ।